নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সায়েন্সৰ কেইটামান MCQ আৰু ভিএছে ডিছকাছ কৰিম, গতিকে তোমালোকে ভালকৈ এইকেইটা চাই ল'বা। MCQৰ প্ৰথম প্ৰশ্নটো হ'ল হীৰাৰ প্ৰতিসৰণাংক হ'ল, ইয়াত আমাক 4টা অপশ্যন দিয়া আছে আৰু হীৰাৰ প্ৰতিসৰণাংকটো হৈছে 2.42। 2.42 আছে অপশ্যন চিত, গতিকে অপশ্যন চিটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চাবা, তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয়? খৰি, গোবৰ গেছ, নিউক্লিয় শক্তি আৰু কয়লা। ইয়াৰে নিউক্লিয় শক্তি এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ, কাৰণ খৰি, গোবৰ গেছ, কয়লা এইবিলাক হৈছে জীৱভৰ শক্তিৰ উদাহৰণ বা উৎস, কিন্তু নিউক্লিয় শক্তিটো আমাৰ জীৱভৰ শক্তিৰ উদাহৰণ নহয়, গতিকে শুদ্ধ উত্তৰ হৈ যাব চি। নেক্সট 3 নম্বৰ প্ৰশ্নটো চাবা, গংগা নদীৰ কাৰ্যকৰী আঁচনিখন কেতিয়া উদ্বোধন কৰিছিল? 1980 চনত, 1975 চনত, 1985 চনত আৰু 2000 চনত। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈ যাব 1985, 1985 চনত, গতিকে চি নম্বৰটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ, চি। তলত উল্লেখিত কোনখিনিত জীৱ অনিম্নীকৰণ পদাৰ্থ আছে? অপশ্যন কেইটা চাই ল'বা, ঘাঁহ, ফুল আৰু চামৰা। বি অপশ্যনত আছে ঘাঁহ, কাঠ আৰু প্লাষ্টিক। চিত আছে ফল মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস, আৰু ডিত আছে পিঠা, কাঠ আৰু ঘাঁহ। ইয়াত আমাক সুধিছে তলৰ উল্লেখিত কোনখিনিত জীৱ অনিম্নীকৰণ পদাৰ্থ আছে। এতিয়া জীৱ নিম্নীকৰণ আৰু অনিম্নীকৰণ পদাৰ্থ মানে কি? যিবিলাক পদাৰ্থক আমি সৰল পৰ্যায়লৈ ভাঙি দিব পাৰোঁ সেইবিলাক হৈছে জীৱ নিম্নীকৰণ, আৰু যিবিলাকক সৰল পৰ্যায়লৈ ভাঙি দিব নোৱাৰোঁ সেইখিনি হৈছে অনিম্নীকৰণ। ইয়াত যদি চোৱা ঘাঁহ, ফুল আৰু চামৰা, এই তিনিওটা বস্তু আমাৰ কি হৈ যাব? সৰল পৰ্যায়লৈ ভাঙি যাব, গতিকে এই তিনিওটা হৈ যাব আমাৰ জীৱ নিম্নীকৰণ। অপশ্যন বিটো চাবা, ঘাঁহ, কাঠ আৰু প্লাষ্টিক। ঘাঁহটোও আমাৰ সৰল পৰ্যায়লৈ ভাঙি যাব, কাঠটোও আমাৰ সৰল পৰ্যায়লৈ ভাঙি দিব পাৰি, কিন্তু প্লাষ্টিকটো আমাৰ কেতিয়াও সৰল পৰ্যায়লৈ ভাঙি দিব আমি নোৱাৰোঁ, বা প্লাষ্টিকটো পচি নাযায়, গতিকে ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈ যাব বিটো, কাৰণ আমাক যিহেতু দিছে অনিম্নীকৰণ পদাৰ্থৰ কথা, যিহেতু প্লাষ্টিকটো আমাৰ কি হৈ গ'ল? অনিম্নীকৰণ পদাৰ্থ, গতিকে অপশ্যন বিটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ। বাকী অপশ্যন কেইটাও চাই ল'বা, ফল মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস, এই তিনিওটা আমাৰ কি হৈ যাব? সৰল পৰ্যায়লৈ ভাঙি যাব। পিঠা, কাঠ আৰু ঘাঁহ এই তিনিওটাও যাব, গতিকে শুদ্ধ উত্তৰ হৈ যাব আমাৰ অপশ্যন বি। নেক্সট ভিএছৰ আমাৰ প্ৰশ্নকেইটা চাবা, ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কি? এইটো অলপ ইম্পৰ্টেণ্ট। ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেতটো হ'ল CaOCl2, এইটো হৈ যাব ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত। কাৰ্বনৰ দুটা বহুৰূপৰ নাম লিখা। কাৰ্বনৰ বহুৰূপ আমি পাইছোঁ হীৰাটো হৈ যায়, তাৰপাছত আমি গ্ৰেফাইট লিখিব পাৰোঁ, তাৰপাছত আমি লিখিব পাৰোঁ ফুলেৰিন, এইবিলাক দুটা লিখিব দিছে, গতিকে হীৰা আৰু গ্ৰেফাইট। ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ থকা মৌলটোৰ নাম লিখা। এতিয়া আমাক কি সুধিছে? দুটা যিটো মৌলৰ নাম লিখিব লাগিব তাৰ কক্ষ দুটা থাকিব লাগিব, আৰু দুটা কক্ষ আমাৰ কি হৈ থাকিব লাগিব? পূৰ্ণ হৈ থাকিব লাগিব। এতিয়া তোমালোকে যদি চোৱা, আমি জানো আমি যদি প্ৰথম দুটা আমি কক্ষ ল'ব লাগে, প্ৰথম কক্ষটো আহিব আমাৰ কে, তাৰ পাছৰ কক্ষটো আহিব এল, গতিকে প্ৰথম কক্ষটো যদি সম্পূৰ্ণ হৈ থাকিব লাগে, আমি কে কক্ষত আমি সদায় দুটাকে ইলেক্ট্ৰন দিওঁ, আৰু দ্বিতীয় কক্ষটো আমাক যিহেতু সম্পূৰ্ণ হৈ থকাৰ কথা কৈছে, গতিকে দ্বিতীয় কক্ষত সদায় আমাৰ 8টা ইলেক্ট্ৰন আহে, গতিকে ইয়াত যিহেতু আমাৰ দুটা কক্ষ সম্পূৰ্ণ হৈ আছে, গতিকে এইটোৱে হৈ যাব। ইয়াত চোৱা 2 আৰু 8 মানে কিমান হৈ যাব? টোটেল 10। এতিয়া 10 নম্বৰত আমাৰ কোনটো মৌল আছে আমি যদি চাওঁ, সেইটো হৈ যাব নিয়ন। গতিকে আমি পাই গ'লোঁ ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ থকা মৌলটোৰ নাম হৈ যাব আমাৰ নিয়ন, কাৰণ নিয়নৰ দুটা কক্ষ আমাৰ কি হৈ থাকে? সম্পূৰ্ণ হৈ থাকে, গতিকে ইয়াত হৈ যাব আমাৰ নিয়ন। নেক্সট প্ৰশ্নটো চাবা, ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম হৈছে স্ফাইগমোমেনোমিটাৰ, গতিকে এইটো চাই ল'বা, স্ফাইগমোমেনোমিটাৰ।
অলপ নামটো দীঘল, গতিকে স্পেলিংটো ভালকৈ চাই ল'বা। ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম স্ফাইগমোমেনোমিটাৰ। নেক্সট প্ৰশ্নটো চাবা, মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়? গতিকে এইটো হৈ যাব চেৰিবেলাম। মগজুৰ চেৰিবেলাম অংশই আমাৰ দেহটো লৰচৰ আৰু যিটো সমতা মানে বেলেঞ্চ, সেই বেলেঞ্চটো ৰক্ষা কৰাত আমাৰ কি লয়? আগভাগ লয় বা অংশ লয়। 10 নম্বৰ প্ৰশ্নটো চাবা, অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম'নবিধৰ নাম কি? আৰু অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম'নবিধৰ নাম হৈছে এড্ৰিনেলিন। এড্ৰিনেলিন। মানুহৰ বৃক্কৰ কাৰ্যকৰী এককটোৰ নাম লিখা। আৰু মানুহৰ বৃক্কৰ কাৰ্যকৰী এককটোৰ নাম হৈ যাব আমাৰ নেফ্ৰন। নেফ্ৰন। নেক্সট 12 নম্বৰ প্ৰশ্নটো চাবা, লঘু HNO3ৰ সৈতে বিক্ৰিয়া কৰি H2 গেছ উৎপন্ন কৰা দুটা ধাতুৰ নাম লিখা। আৰু ধাতু দুটা হৈ যাব মেগনেছিয়াম আৰু মেংগানিজ। মেগনেছিয়াম আৰু মেংগানিজ। 13 নম্বৰ প্ৰশ্নটো চাবা, ছডিয়াম ছালফেটৰ দ্ৰৱৰ সৈতে বেৰিয়াম ক্লৰাইডৰ দ্ৰৱৰ বিক্ৰিয়া ঘটিলে উৎপন্ন হোৱা অধক্ষেপৰ বৰণ কি? আৰু সেই অধক্ষেপটোৰ বৰণ হৈ যাব বগা। ছডিয়াম ছালফেটৰ দ্ৰৱ আৰু বেৰিয়াম ক্লৰাইডৰ দ্ৰৱৰ মাজত যদি বিক্ৰিয়া হয়, তাৰ ফলত এটা অধক্ষেপ সৃষ্টি হ'ব, আৰু সেই অধক্ষেপটোৰ ৰং হৈ যাব আমাৰ বগা ৰং। বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিটোৰ নাম কি? আৰু বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিটোৰ নাম হৈছে জেনেৰেটৰ। আৰু আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্নটো হৈছে, ধাতৱ দ্যুতি সম্পন্ন অধাতুটোৰ নাম কি? আৰু ধাতৱ দ্যুতি সম্পন্ন অধাতুটোৰ নাম হৈ যাব আমাৰ আয়ডিন। আয়ডিনটো হৈছে একমাত্ৰ অধাতু যিয়ে ধাতৱ দ্যুতি ধৰ্মটো দেখুৱায়। এনেই আমাৰ মেইনলি ধাতৱ দ্যুতি ধৰ্মটো ধাতুৱে দেখুৱায়, কিন্তু আয়ডিন হৈছে এটা অধাতু যিটোৱে ধাতৱ দ্যুতি দেখুৱায়। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। নেক্সট ভিডিঅ'টোত পুনৰ লগ পাম তোমালোকক। ধন্যবাদ।